Hello and welcome back to my YouTube channel KST Vlog. আজি আমি এটা নতুন চ্যালেঞ্জ ভিডিও লৈ আহিছো আমাৰ দীপিকা পাডুকন আছে আমাৰ লগত আমি এটা নতুন চ্যালেঞ্জ ভিডিও লৈ আহিছো আৰু চ্যালেঞ্জটোৰ নাম হৈছে 5 second challenge with punishment আমি একদম 5 সেকেন্ডৰ ভিতৰত চ্যালেঞ্জটো কৰিব লাগিব আৰু যদি নোৱাৰো মানে পুৰা পানিশমেন্ট এবাৰ একদম তাগৰা পানিশমেন্ট লৈ আহিছো একদম মানে আপোনালোকে চাই বহুত ভাল ভিডিওটো শেষলৈকে চাব আৰু এতিয়ালৈকে যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই সোনকালে সাবস্ক্ৰাইব কৰি লওক আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰি দিয়ক আৰু মানে আমি বহুত দিন হ'ল মই এবাৰ হাই সেকেন্ডাৰী পৰীক্ষা দি সেইবাবে মই ভিডিও বনাব পৰা নাছিলো আৰু আমাৰ মানে বিশেষ কথা হৈছে মানে ভিডিও নবনোৱা একো কন্টেন্ট বিচাৰি পোৱা নাই মানে চ্যালেঞ্জ ভিডিও বনোৱা সেইবাবে একো বনাব পৰা নাই ব্লগ ভিডিও বনাবলৈ মানে ওলাই যাব পৰা অৱস্থাত নাই এতিয়া সেইবাবে আমি আকৌ এটা নতুন চ্যালেঞ্জ ভিডিও যেন তেনে ভাবি মেলি আজি উলিয়ালোগে আৰু তাকে বনাবলৈ আমি আগবাঢ়িছো এই ভিডিওটো শেষলৈকে চাব বুলি আশা ৰাখিলো আৰু লাইক কৰিব কমেন্ট কৰিব তাৰপৰা আৰু শ্বেয়াৰ কৰিব আৰু সাবস্ক্ৰাইবটো কৰি দিব দেই আৰু ভিডিওটো শেষলৈকে চাব আৰু আমি চ্যালেঞ্জ ভিডিও সোনকালে আৰম্ভ কৰিব লগ আমি ইয়াত পুৰা বহি ললো এয়া চাওক আপোনালোকে কি বস্তু আছে আজি বেলেগ এটা বস্তু আনিছো তিতা কেৰেলা এইটো ডিম আনিছো ইয়াত আছে আমি যি চ্যালেঞ্জ কৰিম সেইখিনি আছে তাৰপৰা এয়া হৈছে পানিশমেন্ট তাৰপৰা এয়া জলকীয়া জালুক আদা সব আনি থৈছো তাৰপৰা এটা পানী বটল তাৰপৰা আমি বহি ললোহি তাৰপৰা এতিয়া আমি আৰম্ভ কৰোঁ ন সোনকালে একদম দেৰি নকৰি ভিডিওটো আৰম্ভ কৰোঁ আমি প্ৰথম কি কৰিম এতিয়া ষ্টোন পেপাৰ চিজাৰ কৰিম তাৰপৰা যাৰ ভাগত মানে যোন হাৰে আৰু সি ইয়াৰ পৰা এখন কাগজ খাব তাৰপৰা ইয়াত যিটো লিখি আছে সেইটো কৰিব লাগিব আপোনালোকে ভিডিওটো শেষলৈকে চাব বহুত ফানি হ'ব এতিয়া ষ্টোন পেপাৰ চিজাৰ কৰি ভিডিওটো আৰম্ভ কৰিব ইয়াত আছে চ্যালেঞ্জবিলাক কৰিব নোৱাৰিলে ইয়াৰ পানিশমেন্ট আৰু 5 সেকেন্ডৰ ভিতৰত চ্যালেঞ্জটো কৰিব লাগিব আমি সেইটো এডিয়া কৰি লৈছো আমি এতিয়া ষ্টোন পেপাৰ চিজাৰ কৰি আপোনালোকে চাব কোন হাৰে বা কোন জিকে চাব ষ্টোন পেপাৰ চিজাৰ মই এতিয়া ইয়াৰ পৰা এটা উঠাব লাগিব ইয়াহে নাজানো আৰু মই উঠাই চাওঁ মাজৰ পৰা এটা আপোনালোকে এতিয়া কেমেৰামেন দীপিকা পাডুকন হ'ব চাওঁ ফাইনেলি কেমেৰা এতিয়া এৰি ল'লে এতিয়া মই ইয়াৰ পৰা এটা দাঙিম আৰু কোনটো ল'ম নাজানো মই এটা ল'লোঁ এইটো চাওক আপোনালোকে কি লিখা আছে গেছ দি মুভি এখন চিনেমাৰ নাম ইয়াত লিখি থোৱা আছে এইটো মই পঢ়ি আপোনালোকক স্ক্ৰীণত মই দেখুৱাই দিম এটা মানুহ আছে আৰু আমাৰ জাতীয় পতাকাখন আছে মানুহ পতাকা অসমীয়া নহয় হিন্দী মিষ্টাৰ ইণ্ডিয়া মই পাইলোঁ মিষ্টাৰ ইণ্ডিয়া এই ফিল্মখনৰ নাম আছিলে মিষ্টাৰ ইণ্ডিয়া মই 5 সেকেন্ডৰ ভিতৰত ক'লোঁ আপোনালোকে টাইম চাই আছে চাগে মই পাৰিলোঁ 5 সেকেন্ডৰ ভিতৰত ক'ব পাৰিলোঁ এতিয়া ভাগৰ এটা গান আছে সেই গানটো বিচাৰিব লাগে গানটো হৈছে স্ক্ৰীণত দেখুৱাই দিছোঁ আপোনালোকক চাওক এইটো স্ক্ৰীণত দি থোৱা আছে সেইটো তাই বিচাৰিব লাগে ক মৰ্টন প্লাছ লও হিন্দী এইটো হিন্দী নহয় মই 5 সেকেন্ড হৈ গ'ল কিন্তু 1 2 3 4 5 এইটো এনচাৰটো হৈছে ইয়াত মই দি দিছো চাওক এইটো এনচাৰটো হৈছে এই গানটোৰ নামটো হৈছে কিবা সুইহাৰ্ট এতিয়া তাই ইয়াৰ পৰা এটা পানিশমেন্ট আনিব লাগিব মই জোকাই দিওঁ দেই দীপিকা পাডুকনক এতিয়া তাই পানিশমেন্ট খালে এটা এই ভাগত পৰিছে ইতে চিলি আৰু আমি এটা একদম ৰঙা একদম বেলেগতকৈ বেলেগ মানে ডিম পুৰা নিচিনা ৰঙা একদম জলকীয়া এইটো খাব লাগিব তাই গোটেইটো নাখালেও নাই কিন্তু মুঠতে কামোৰা মাৰি হয় গোটেইটো নাখাওঁ বুলি কৈছে মানে তাই খাব আধাটো খাব আৰু কিমান কাবাই খাব তাই জলকীয়াটো খাব আপোনালোকে চাওক কেনেকুৱা জলকীয়া খায় দহ টকা এতিয়া মোৰ পৰা মই এবাৰ টানো মই চাম আৰু কোনটো কি আহে এইটো আহিছে কি আহিছে চাওঁ হাঁচি এটা মাৰিব লাগিব মানে এনেকৈ হাঁচিটো মাৰোঁতে যেতিয়া চকুটো মুঠ খাব লাগিব মানে এইটোৱে তাৰপিছত যদি এইটো মই চকুটো মুঠ খাই যায় তেতিয়া পানিশমেন্ট আহিব কেমেৰাত ধৰি থাকিব মই হাঁচিটোহে মাৰিম খালি হাঁচিটো মাৰিম তাৰপৰা চকুটো মুঠ খাই নাই আপোনালোকে চাব মই হাঁচিটো মাৰোঁতে চকু মুঠ খাই গ'ল নোৱাৰি চকুৰ মুঠ নোখাই আপোনালোকে ঘৰত ট্ৰাই কৰি চাব আৰু এবাৰ দেখুৱাই চাব আপোনালোকক কি হৈছিলে মোৰ লগত হাইলো যেতিয়া এতিয়া পানিশমেন্টটো কৰিব লাগিব এইটো পানিশমেন্ট এটা লৈছোঁ আৰু ইট টমেটো মানে এতিয়া মই এইটো বিলাহীটো খাব লাগিব এতিয়া একদম বেয়া পাওঁ মই বনালেও নাখাওঁ এইবোৰ গোন্ধই বেয়া পাওঁ ষ্টাৰ্ট মই 5 সেকেন্ড হ'ল ষ্টাৰ্ট ৰান এইটো চাওক এতিয়া মিচিমি পাল আছে এতিয়া মিচিমি পাল এতিয়া তাক কি আনে চাওঁ ল তাই পাল গেছ দা ৱৰ্ড মই ইয়াত স্ক্ৰীণত দি দিছোঁ চাওক এই ৱৰ্ডটো তাই মানে বিচাৰিব লাগে চানলাইট তাই জানে এইটো পাৰিলে একদম উজু এতিয়া এই কেমেৰা ল'লে এইবাৰ আকৌ মোৰ পাল আহিলে কেমেৰাটো ইফালে হৈছে আৰু দেই মই এটা লৈছোঁ
এইবাৰ নিজৰ দুখন উঠ লগ নলগাকৈ নিজৰ পাৰ্টনাৰৰ প্ৰশংসা কৰিব লাগিব Start. ঐ মই গ'লো বাৰু এতিয়া মই নোৱাৰিলোঁ কাৰণ উঠ নলগাকৈ কথা ক'ব নিদিয়ে মই হাৰিলোঁ যেতিয়া এতিয়া মোৰ পানিছমেণ্ট আহিব বাৰু মই পানিছমেণ্টটো ভাগৰ পানিছমেণ্ট আহিলে সেইকাৰণে মই এইটো ল'লোঁ ইয়াৰ পৰা এটা লওঁ কৃষ্ণ কি জানো खत्म এটা তিতাকে এটা খাব লাগিব এটা बाय बाय टाटा गुड बाय गया তিতাকেলা এতিয়া তিতাকেলাটো গুটিটো নেখালেও হ'ল মানে একামো মাৰিবা অকল এইটো চাওক এইটো কি তিতাকেলা যে খাবলে বাস পাগল হয় তিতাই কিন্তু মই মানে কেঁচা খাইছোঁ ন প্ৰথমবাৰ খাইছোঁ আজি Few minutes later. এইভাগৰ পালটো আকৌ জাষ্ট এইলে পৰিছে এতিয়া গেছ দ্য স্পৰ্ট মানে লিখা আছে সেই খেলৰ নামটো বিচাৰিব লাগে মানে কিন্তু ইমোজি দিয়া আছে ছবিকেইটা এনেকুৱা বিধৰকে আঁকিছে মই মই কাগজত থাকিছিলে চাওক এইটো কি বস্তু বাৰু স্পৰ্টটোৰ নামটো এতিয়া ক'ব পৰা নাই এইটো বাৰু কিবা খেল দিলেতো বল বুলি গম পালো কিন্তু এইটো বাৰু কি হাড় দুডালত এনেকে চালে বন্ধু এনেকে চালে কি বস্তু কদলি 1 2 3 4 5 গ'ল এইটো মানে কি হ'ব নি আপোনালোকে বুজিছে এইটো তাই হকী বুলি কৈছে কিন্তু হকী নহয় এইটো এটা ভৰি ফুটবল তাইলে পোৱা পানিছমেণ্টটো হৈছে জালুক আৰু আদা খাব লাগিব জালুক আৰু আদা একেলগে জ্বলাই পাই আছো জালুক তাৰপিছত আহি গ'লে এয়া জালুক আছে আদা আছে এয়া। তাৰ দুটা জালুক দুটা লৈছে অসমীয়া কমে কিন্তু মই জালুক 7-8টা মাৰি থৈছিলোঁ এতিয়া তাই পানিছমেণ্ট এয়া চাওক জালুক আৰু আদা খাইছে তাই এই ডাঙৰকৈ আছে অকণমান কি কৈছোঁ দিয়াল মকলা খাই দিলো আদা খা জালুক খা চিন্তা ভাল তুমি হেৰি পালি বৰ কেইটা বনালি গোন্ধ আহি বৰ এটা বেয়া নহয় বুলি কৈছে তাই মাংস লাগিছে খাবলৈ হ'ব সোনকাল কৰ আমি এতিয়া চেলেঞ্জটো আমাক ৰাতি হৈ আহিছে মানে এতিয়া চেলেঞ্জ আছে অকল এটা এইটো তাইতো জানিবই কি চেলেঞ্জ গম পাই আছে আৰু পানিছমেণ্ট আছে দুটা ইয়াৰ ভিতৰত কোনোবা নামিব লাগিব আৰু এইটো চেলেঞ্জ কৰ হেৰি কি আছে নিজৰ কিলাকুটিৰ একেবাৰে আগত জিভা লগাব লাগিব নিজৰ এলবটো আগত নিলে জিভাখন লগাব লাগিব তাই পাই নহয় চাওঁ লগা 5 ছেকেণ্ড আছে তেনেকৈ নহ'ব 1 2 3 4 5 নোৱাৰে 5 গ'ল নোৱাৰিলে নাই নোৱাৰে আপোনালোকে কৈ ভিডিঅ'টো শেষ হ'ব হ'ল আমাৰ লাষ্ট চেলেঞ্জ ময়ো কৰি চাওঁ এবাৰ নাই নোৱাৰি এইটো অসম্ভৱ এতিয়া পানিছমেণ্টটো দাম এতিয়া পানিছমেণ্টত দাঙিছে তাই কোনটো দাঙে এইটা দাঙিছে কি পৰে শেষ হ'ব সময়তে লাষ্টতে আহিছে মেইন বস্তু এইটো এতিয়া মই তাইৰ यहाँ पे भागूंगा मैंने भाग के मजा ले लूंगा और चलते हैं बाहर में और इसके मुंह में इस डिम को भांगेता है हमारे বাইদেউ या ডিমটো মুলে নপক বুলি ভাবি আছো কিন্তু লাষ্টত এতিয়া মানে ডিমটো মুলে এতিয়া এইলে পইছে এটা ডিমটো এতিয়া তাই আমি মাথাত ভাঙিম মাথাত ভঙাৰ পিছত তাই ৰিয়েকচন চা হ'ব লাগিব তেতিয়া কি হ'ব কাৰণ অলপ ধুবি আকৌ এইটো চেলেঞ্জ ভিডিঅ' বনাইছে যে তাইলে পইছে আমি এতিয়া একো না এতিয়া আমাৰ লগত আছে এয়া দীপিকা পাডুকন এয়া মূৰৰ এইটো ভাঙিম এইটো তেনেকে নাম ভালকে এনে কি এইটো চাওক কট গুচি আছে এতিয়া ভাঙিম মুখত নাজানো মুখত এনেকৈ মাৰি দিম ভাগিলে কি হয় হ'ব এতিয়া আমি ভাঙো এয়া ষ্টাৰ্ট কৰোঁ এতিয়া এয়া মিচিমি হাজৰিকা এয়া মূৰত আমি এইটো ডিংটো ভাঙি দিম কি ধুনীয়া গোন্ধ এয়া ভিডিঅ' শেষ হ'ব হ'ল কাৰণে এয়া চাওক এতিয়া লৈছোঁ আৰু এয়া মিচিমি হাজৰিকা এয়া ভিডিঅ' শেষ কৰি আহিটো দিলোঁ এতিয়া হাত মুখ ধুওঁগৈ আপোনালোকে যদি ভিডিঅ'টো চাই ভাল পালে আমি ইমানখিনি কষ্ট কৰিছোঁ লাইক কৰিব কমেণ্ট কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ যাব আৰু কাষত থকা বেল আইকনটো প্ৰেছ কৰিব আৰু লগ পাম নেক্সট ভিডিঅ'ত বাই বাই দিন লাগিলে I was in the mood.